আহিলা ভাত হৈ আছে যোৱা দাইলকণ গৰম কৰি খাই লোৱা যোৱা ভাত নাখাওঁ ভোক নাই যাওঁ মোৰ লগৰ এটা ঘৰত বিয়া আছিলে তাকে ভাত কি তোমাৰ ৰুটি ভাজি খাই আহিলোঁ ৰুটি খালা পেট ভৰি গ'ল ৰুটি অঁ কেইটা খালা তুমি ৰুটি 4টা এবাৰ মানে ভোকে আছিলে 4টা ৰুটি তোমাৰ পেট ভৰি গ'ল 4টা ৰুটি পেট ভৰিলে মানে মই 2 নম্বৰ পৰা গ'লোঁ বাৰু খাবলৈ কেইটা ল'লা 2 নম্বৰ পৰা কেইটা ল'লা 4টাকে দিহে দিছে 4টাকে দিছে মোলৈ একোটা নানিলা তোমালে মানে কি 3 নম্বৰ পৰা লাইনত লাগিছিলোঁ আনিম বুলি কিন্তু কি হ'ল 3 নম্বৰ পৰা আকৌ ৰুটি এদাই হৈ গ'ল মানে পুৰিটো এদাই হৈ গ'ল আৰু এদাই হৈ গ'লত তাৰপিছৰ পৰা আনিলে তোমাৰ আকৌ হেৰি মাংস আনিছিলে মাংস আৰু পোলাও আছিলে কেলৈ তাকে লৈ নানিলা মই ভাবিছিলোঁ কি একবাৰ প্ৰথমবাৰ মই খাই লওঁ তাৰপিছত ছেকেণ্ডবাৰ তোমালৈ আনিম তাৰপিছত ছেকেণ্ডবাৰ গ'লোঁ এদাই হৈ গ'ল মানে কি এদাই হোৱা নাই মানে নিদিওঁ বুলি ক'লে বোলে এবাৰহে পাব পোলাও